নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে ২৬ জানুৱাৰী, আমাৰ দেশৰ গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসলৈ মোৰ দেশৰ, মোৰ ৰাজ্যৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিস্কুটৰ ৰেচিপি লৈ আহিছোঁ, ককনাট কুকিজ, যিটো বেকাৰী ষ্টাইলত বনায় কুকিজ, ককনাট কুকিজ। আৰু মই বেকাৰী বিস্কুটটো বনাবলৈ এয়া ময়দা একাপ লৈছোঁ, এগিলাচ মানে গিলাচটো, আৰু নাৰিকল এগিলাচ, আমাক লাগিব ৰিফাইন তেল, গাখীৰ, ঘি আৰু এয়া বেকিং পাউডাৰ আৰু গুড়ি কৰি লোৱা চেনি, চুগাৰ পাউডাৰ। তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক ভিডিঅ'টো। এইটোতে মিক্স কৰিম মই। প্ৰথমতে ময়দাখিনি ঢালি লৈছোঁ, এইখিনি মই চালি লৈছোঁ দেই ধুনীয়াকৈ, আৰু এয়া নাৰিকলখিনি ইয়াত ঢালি দিছোঁ। তাৰপিছত এয়া চব বেকিং পাউডাৰ, ফুল চামুচ নহয় দেই, আধা চামুচতকৈ অলপ কমহে হ'ব। এয়া দি দিছোঁ চুগাৰ পাউডাৰ, এখন সৰু চামুচ যে সেইকাৰণে মই 4 চামুচ দি দিছোঁ। আপোনালোকে ডাঙৰ টেবুল চামুচে 2 চামুচ দিলেও হৈ যাব। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। টেবুল চামুচে 1 চামুচ ঘি দি দিছোঁ। এতিয়া ঘিখিনি মই ধুনীয়াকৈ মিক্স কৰি লওঁ। ইয়াত মই অলপ ৰিফাইনো ব্যৱহাৰ কৰিম, মোৰ চব ঘি আৰু বেছি নাই, মানে ঘি শেষ হ'লগৈ। এই ৰেচিপিটোত ঘিটো সম্পূৰ্ণ ঘি দি ব্যৱহাৰ কৰিলে মানে বেছি ভাল হয়। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকল ৰিফাইনো দি ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে, ৰিফাইনো, কিন্তু ঘি দিলে সোৱাদটো বাঢ়ে। সেইকাৰণে যিমান পাৰে ঘি দিবলৈ ব্যৱহাৰ কৰিবলৈ মানে চেষ্টা কৰিব। এতিয়া মই ইয়াত অলপ ৰিফাইন দিম। এটা ডো প্ৰস্তুত কৰিব লাগিব। ইয়াত অলপ গাখীৰ ব্যৱহাৰ কৰিম। প্ৰথমতে ৰিফাইনখিনি ধুনীয়াকৈ সানি লৈছোঁ, ঘি আৰু ৰিফাইনটো। এয়া চব মুঠি হৈছে, কিন্তু আমি এটা বিস্কুটৰ আকাৰ দিব পৰা হোৱা নাই, দেখিছেনে? এতিয়া আমি ইয়াত গাখীৰ ব্যৱহাৰ কৰিম। এতিয়া গাখীৰে সানি সানি এটা ধুনীয়া ডো, স্মুথ ডো, কোমল ডো এটা বনাব লাগিব, যিহেতু বিস্কুট নিচিনাকৈ বনাব লাগিব। এতিয়া হ'ব চাগে আৰু এইখিনি। এতিয়া মই চাওঁচোন, চাই থাকক ভিডিঅ'টো আপোনালোকে, আৰু প্ৰয়োজন হ'লে মই গাখীৰ দি দিম ইয়াত। বৰ বেছি ঢিলাও কৰি নিদিব। প্লেটখনলৈ ট্ৰান্সফাৰ কৰি লৈছোঁ মই, এখনত মাৰিবলৈ ভাল হ'ব ডোটো বনাবলৈ। সেইখিনি আটা মৰা নিচিনাকৈ ধুনীয়াকৈ মাৰি লৈ ডোটো প্ৰস্তুত কৰিব। চাওক ডোটো মোৰ হৈ গ'ল, দেখিছেনে? এতিয়া অলপ ঢাকি থৈছোঁ। এতিয়া মই বিস্কুটখিনি আকাৰ দিম। এয়া চাওক, মই নাৰিকলৰ পাউডাৰ, দেখিছেনে, এইখিনি লৈ লৈছোঁ, আৰু বিস্কুটকেইটাৰ ওপৰত মই নাৰিকলৰ গুড়াখিনি লেটিয়াই দিম। এয়া চাওক, এনেকৈ লাডু বনাই লৈছোঁ। বৰ বেছি হেঁচি নিদিব, আৰু এনেকৈ ঘূৰণীয়া চেপ এটা দি আপোনালোকে যেনেকুৱা ছাইডত মানে চাইজটো আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব। এইটো অকণমান হেঁচি দিম চাওক এইটো, আৰু এয়া নাৰিকলৰ গুড়া ইয়াত লগাই দিওঁ। যিহেতু নাৰিকলৰ কুকিজে বনাইছোঁ মই, ককনাট কুকিজ, গতিকে নাৰিকলটোৱে মেইন ইয়াত সামগ্ৰী। এতিয়া বনাই লওঁ আটাইখিনি এনেকৈ। মোৰ প্ৰায় হৈছেগৈ আৰু বনাই, আৰু দুটামান হ'ব। এয়া মই এনেকৈ নাৰিকলৰ পাউডাৰত, মানে নাৰিকলৰ গুড়খিনিত লেটিয়াই দিছোঁ। কেৰাহী এখন লৈছোঁ আৰু এটা ষ্টেণ্ড লৈছোঁ। ইয়াত অকণমান ৰিফাইন তেল সানি, কেৰাহীখনত যাতে লাগি নপৰে বিস্কুটকেইটা। এতিয়া এখন মই প্ৰি হিট হ'বৰ কাৰণে ধুনীয়াকৈ ঢাকনখনত গামোচা এখন এনেকৈ বান্ধি দিছোঁ, যাতে কুকিজকেইটাৰ ওপৰত যাতে ভাপ হৈ পানী নপৰে। এখন এনেকৈ বান্ধি দিছোঁ, ঢাকন এখন প্ৰি হিট হ'বলৈ দি থৈছোঁ। হিট কৰি থৈছিলোঁ যে কেৰাহীখন, তেতিয়া মই ধুনীয়াকৈ বহাই দিম। অলপ সেৰেঙাকৈ দিব লাগিব,
যিহেতু ফুলিব এইটো সিজি গ'লে। ঢাকনখন লগাই দিছোঁ মই। গৰম হৈ গ'লে ভাপ হৈ যাব যে, ভাপখিনি মানে পানীটো কুকিজত পৰিলে বেয়া হৈ যাব, সেইকাৰণে মই গামোচাখন লগাই দিছোঁ। এনেকৈ ঢাকি দিম। 15-20 মিনিট লাগিব, চাই লওঁচোন কিমান সময় লাগে। এয়া 20 মিনিট হৈ গ'ল, চাওকচোন। এয়া চাওক, শব্দ শুনিছেনে? এইখিনি ঠাণ্ডা হ'লে ৰংটো আৰু আহি যাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মীনাক্ষীয়ে আজিলৈ আহিছোঁ। বাই বাই।